হেল্ল' গাইজ, কি খবৰ? আমি এতিয়া যাবলৈ ওলাইছোঁ মানে বহুত ধুনীয়া ঠাই এডোখৰলৈ। এতিয়া নকওঁ, যেতিয়া গৈ তাৰ পামগৈ তেতিয়া কওঁ আপোনালোকক আমি ক'লৈ গৈ আছিলোঁ। তাৰপিছতে বাবু ৰেডি হৈছে, আমাৰ মাইনা আহিছিলে, মাইনাও ৰেডি হৈছে যাবলৈ। বাবু ক'ত যোৱা? ক'ত যোৱা? বাবুৱে ক'লে নামঘৰলৈ যাওঁ বুলি, খালি ক'ৰ নামঘৰলৈ যাওঁ, কেলৈ যাওঁ আপোনালোকক পিছত ক'ম। এতিয়া আমি ৰেডি হৈ গ'লোঁ যাবলৈ, আৰু এতিয়া গধূলি হ'ব হৈছে, যিহেতু গধূলি গৈ তালৈ বেছি ভাল লাগে। আমি এতিয়া গধূলি যাবলৈ ওলাইছোঁ, ব'লক তেনেলৈ যাওঁ। এয়া আমাৰ ভাইটি, ভাইটি এইফালে চাই থাকক। এয়া আমাৰ ভাইটি ওলাই ৰেডি। এইফালে আমাৰ বাবু হাই কৈ দিয়াচোন। হাই। এইফালে আমাৰ খুৰাহঁতৰ কুকুৰটো। আৰু আমি ৰাস্তাত ৰখি আছোঁ, গাড়ীখন এতিয়ালৈকে পোৱাহি নাই। গাড়ীখন অহাৰ পিছতে আমি যাম আৰু। এতিয়া তেল ডিপুতে উঠিব, মানে তেল ভৰাবলৈ লৈছোঁ। এইফালে চব বহি আছে। আমি এতিয়া ঢেকীয়াখোৱা নামঘৰ পাই গ'লহি আহি। এয়া আমাৰ লগত অহা মানুহখিনি। এইফালে বহুত দোকান আছে। এয়া হৈছে চাহখোৱা ঘৰৰ ওচৰৰ পৰিৱেশ। সেই গছ গছজোপা ইমান ধুনীয়াকৈ আছে দেখিছেনে? ৰাতি যে সেইকাৰণে ভালকৈ মোবাইলত উঠাব পৰা নাই। এয়া হৈছে আমাৰ ঢেকীয়াখোৱা পিছফালে থকা পুখুৰী ভাগ। ইমান ধুনীয়াকৈ আছে দেখিছেনে? সেইফালে ষ্টেপ আছে, সেইটো কিমান ডাঙৰ দেখিছে? বহুত মানুহ আহিছে, সেইফালে মানুহ আছে। ইয়াত কাছ বহুত আছে, কিন্তু কাছটো ইয়াত ওলোৱা নাই, কাৰণ কেমেৰাত ওলোৱা নাই। আমি দেখিছোঁ এই দুটামান ধৰিব পাৰিছে চাগে, পানী বুৰিব আছে, ধৰিব পৰা নাই খালি। এয়া আমি আহি আছোঁ, বাহিৰলৈ গৈছিলোঁ, বাহিৰৰ পৰা এয়া আহিছোঁ। পিছে পিছে বাপেক আৰু দেউতা আহি আছে, আমি আগে আগে মানুহ গৈ আছে। এয়া হ'ল নামঘৰৰ ভিতৰৰ পৰিৱেশ। এইফালে ভকতে সেৱা কৰিছে। এয়া হ'ল নামঘৰৰ বাহিৰ ভাগ। অলপ দেখুৱাইছিলোঁ আগত, কিন্তু ওপৰতে দেখা নাছিলোঁ। এয়া ৰাতি মানুহ অলপ কমেই, ৰাতি বেছি, দিনত বেছি, ৰাতি কম। এয়া হৈছে তাৰ বাহিৰৰ পৰিৱেশ। এইফালেদি মানুহ বাহিৰলৈ যাবগৈ পাৰি। এইবিলাক ইমান ধুনীয়াকৈ ওপৰত হেৰি লিখা আছে দেখিছে? ইমান স্পষ্টকৈ ধৰিব পৰা নাই মই, কাৰণ ভিডিঅ' কৰি গৈ আছোঁ যে। এইফালে ওপৰত ফেন লগাই দিছে ভক্তসকলৰ বাবে, আহোঁতে যাওঁতে যাতে কষ্ট নহয়। সেয়া হ'ল হাতী, যি আগফালে আছে, গেটৰ ওচৰতে আছে। এয়া আমাৰ বাবুৱে টিলিঙা বজাব গৈছে ইয়াত বাপেকৰ লগত। এইফালে চবে ফটো মাৰি আছে, আমি বোলো দুটামান ফটো মাৰি লওঁ। এয়া ভালকৈ চাই লওক হাতীকেইটা। সেইফালে কি ধুনীয়াকৈ আছে দেখিছে?
এয়া ঢেকীয়াখোৱা নামঘৰৰ ওচৰৰ মনোমোহা দৃশ্য। এয়া নাম গাই আছে, ইমান স্পষ্ট নুঠে কাৰণ ভিতৰত নাম গাই আছে, সেইকাৰণে সৰুকৈ উঠিছে। মিঠাই দোকান, এইফালে এয়া কিতাপৰ দোকান, এইফালে এয়া ফটো, এইফালে বাচ্চা ল'ৰা ছোৱালী খেলনা বস্তু, এইবিলাক ঢেৰ দোকান আছে। এইফালে মিঠাই, এইবিলাক বেবী টয়ছ ইমান ধুনীয়া ধুনীয়া আছে দেখিছেনে? এইবিলাক আমাৰ বাবুক বস্তু ল'ব লাগে, উৎপাত লগাই দিছে। খাবলৈ পোৱা নাই, বহুত দিনৰ মূৰত খাইছে, সেইকাৰণে বহুত টেষ্টি আইচক্ৰীম, বহুত দিনৰ মূৰত খাইছে মানে। মই নাম কি ঢেকীয়াখোৱালে আইচক্ৰীম খাম বুলি আহিছে। আমি এতিয়া আহিছোঁ মইনাপুৰীয়া নামঘৰ, ঢেকীয়াখোৱাৰ পৰা ডাইৰেক্ট মইনাপুৰীয়া নামঘৰ আহিছোঁ। এয়া ভক্ত বহি আছে। সেয়া এই গছ মইনাপুৰীয়া নামঘৰৰ মেইন চাকি গছ। আমি বহুত লেট হ'ল ইয়ালৈ অহা, বহুত দেৰি হৈ গ'ল, সেইবাবে মানুহ ইয়াত বহুত কম আছে। সেইফালে চাকি বন্তি জ্বলাই থৈছে, মানুহ নায়ে বুলি ক'ব পাৰি, নামঘৰত বহি আছে মানুহ। আমি চাকি বন্তি জ্বলালোঁ, এতিয়া আমি নামঘৰৰ ভিতৰলৈ এপাক যাওঁ। মইনাপুৰীয়া নামঘৰ বহিবা। এইফালে মইনাপুৰীয়া নামঘৰত প্ৰসাদ দিছে। এইবিলাক ওচৰৰ দোকান, আমি অলপমান দোকানৰ বস্তু চাওঁ বুলি আহিছোঁ। হেল্ল' গাইজ, কি খবৰ? আজি হ'ল নেক্সট ডে'। কালি আমি ঢেকীয়াখোৱালে আৰু মইনাপুৰীয়ালৈ যোৱা আপোনালোকক দেখুৱালোঁ। আৰু কালি মানে আহি ভিডিঅ' কৰিবলৈ সময় নহ'লে, বাবু শুই দিলে, সেইকাৰণে কালি লাষ্টৰ ভিডিঅ'খন কৰা নহ'লে। মানে এতিয়া কৈছোঁ, সেইকাৰণে মোৰ মানে সম্পূৰ্ণ ভিডিঅ'টো যদি চাই ভাল পায় আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব, আৰু কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব কেনেকুৱা পালে মোৰ ভিডিঅ'। বিশেষকৈ ৰাতি কৰা ভিডিঅ' যে ইমান এটা ভাল নুঠিলে, কিন্তু দিনত যোৱাতে অকণমান ভাল উঠিলে, কিন্তু ৰাতি গৈ বেছি ভাল লাগে যে, সেইকাৰণে আমি ৰাতি গ'লোঁ। গতিকে মোৰ ভিডিঅ'টো শেষলৈকে চাব আৰু কেনেকুৱা পালে মোক জনাব।